দেৰগাঁও ছুপাৰ মাৰ্কেটত আলকাবা ফাউণ্ডেশ্যনৰ যান বাহনৰ আইনৰ ওপৰত সজাগতা সভা। আজি দেৰগাঁও ৩ গেটৰ ছুপাৰ মাৰ্কেটত আলকাবা ফাউণ্ডেশ্যনৰ সৌজন্যত যান বাহন আইনৰ ওপৰত এখন সজাগতা সভা আয়োজন কৰা হয়। সভাখনত সভাপতিত্ব কৰে দেৰগাঁও নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ভোলা হাজৰিকাই। মুখ্য অতিথি হিচাপে থাকে গোলাঘাট জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী। উপস্থিত থাকে দেৰগাঁও যান বাহন বিষয়া অতুল হাজৰিকা, ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক জিয়াউদ্দিন আহমেদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক তথা অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ মুখপাত্ৰ সত্যজিৎ হাজৰিকাকে ধৰি বহু গণ্যমান্য ব্যক্তিসকল। কি ধৰণে আলোচনা ব্যৱস্থা কৰিলে? আমি অলকাবা ফাউণ্ডেশ্যনৰ ফালৰ পৰা জিলা পৰিবহণ বিষয়াৰ লগত এই বিষয়ে আলোচনা কৰিছিলোঁ। ৰাইজে বহু ক্ষেত্ৰত এই আইনখন লাগু হোৱাৰ পৰা যথেষ্ট বিপদৰ সন্মুখীন হোৱা আমি দেখিছোঁ। বহুতেই আইনখনৰ সম্পৰ্কত সঠিক জ্ঞান নাই, গতিকে আমি জিলা পৰিবহণ বিষয়া মহোদয়ৰ যোগেদি আজি এখন সজাগতা সভা কৰিলোঁ আৰু আশা ৰাখিছোঁ ৰাইজে আইনখনৰ বিষয়ে কিছু হ'লেও জ্ঞান আজি আহৰণ কৰিব পাৰিছে। লগতে ৰোড শ্ব'টো কৰিছোঁ যাতে সকলোৱে আইনখন মানি চলে আৰু আশা ৰাখিছোঁ যাতে অন্ততঃ দেৰগাঁৱৰ ৰাইজ হিচাপে আমি আইনখনৰ মানি চলিব পাৰোঁ। আৰু লগতে দ্বিতীয় মহোদয় ইয়াত আছে, আমি তেখেতক এটা অনুৰোধ জনাইছোঁ যে আমাৰ দেৰগাঁৱত বিশেষকৈ এটা পলিউশ্যন চেণ্টাৰ আমাক লাগে। এইটো কাৰণে আমি ছমাহৰ মূৰে মূৰে এটা অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ। গতিকে আশা কৰিম ছাৰে আমাৰ এই অসুবিধা দূৰ কৰিব। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।